हाय फ्रेंड्स मोर अन्य एटी भिडिओले आपलोक सकलोके स्वागतम जनालो। আজি ভাবিলো মানুহজনে কলে মোৰ ৰেচিপি এটা বনাম তুমি দিবা হে এফালে তেওঁ কাচকল আৰু আলু ভিজাই ললে এফালে মাছ তেওঁ ভালদৰে খানি ললে হালধি দি এয়া তেওঁ ভাজি আছে মাছ আৰু এতিয়া বিলাহী আৰু পিয়াজখিনি কাটি দিলো আৰু আদা নহৰু পেষ্টও বনাই দিলো আৰু এফালে মাছ ভাজি হৈ গল আৰু এফালে কাচকল আৰু আলুখিনি গুছাই ললো। এতিয়া তেল অলপ দি পিয়াজখিনি দি ভাজি আছে আৰু ইয়াতে আদা নহৰুখিনি দি ললো আৰু ইয়াত হালধি আৰু নিমখ দি দিলো আৰু এতিয়া এইখিনি ভাজি লব অলপ টাইম। তারপর ইয়াত বিলাহীখিনি দি দিলো বিলাহীখিনি দি অলপ টাইম ভাজিব লাগিব আৰু এফালে কাচকল আৰু আলুখিনি সৰু সৰুকে টুকুৰা টুকুৰ কৰি লোৱা হ'ল আৰু এফালে বিলাহীখিনিও সিজিছে আৰু অলপ ভাজি ললে হৈ যাব আৰু ইয়াত এতিয়া কাচকল আৰু আলুখিনি দি ললো আৰু এয়া অলপ টাইম ভাজিব লাগিব আৰু এয়া ভাজি হৈছে আৰু ইয়াত পানী দি ললো আৰু উতল অহাৰ পিছতে মাছ পিস দি দিম। এয়া মাছও দি লোৱা হ'ল আৰু আপোনালোকেও এবাৰ এনেদৰে বনাই খাবচোন, খাবলৈ বহুত ধুনীয়া হয়। আৰু এয়া উতলিবলৈ দিছো অলপ টাইম উতলাৰ পিছতে এয়া হৈ গল আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে সকলোৱে জনাব আৰু এবাৰ খাই চাব, খাবলৈ বহুত টেষ্টি হয়। আজিলৈ